জোনাইত টিএমপিকে এমএমকে টিএমএমকে জোনাইত জিলা সমিতিৰ যুটীয়া সভা চলি থকা অৱস্থাত প্ৰায় শতাধিক দুৰ্বৃত্তৰ আক্ৰমণ। মুৰকংচেলেক কৃষ্টি ভৱনৰ খিৰিকী আইনা দৰ্জা ভাঙি যথেষ্ট ৰাজহুৱা সা সম্পত্তি নষ্ট। জোনাই থানাত এজাহাৰ দাখিল জাতীয় সংগঠনৰ। টিএমপিকে এমএমকে টিএমএমকে জোনাই জিলা সমিতিৰ এখন যুটীয়া সভা মঙলবাৰে মুৰকংচেলেক মিচিং কৃষ্টি ভৱন চৌহদত অনুষ্ঠিত হৈ থকা অৱস্থাত প্ৰায় 40-50 জনীয়া এটা দলে সভাস্থলীত প্ৰৱেশ কৰি আক্ৰমণ কৰে। আক্ৰমণৰ ফলত টিএমপিকে জোনাই জিলা সমিতিৰ সম্পাদক নিগম দলে, সহকাৰী সম্পাদক জান দলে, কাৰ্যালয় সম্পাদক ৰাহুল পেগু, এমএমকেৰ সদস্য হৰিশ নৰ, টিএমএমকেৰ সদস্য বিনীতা চাৰ, টিএমপিকেৰ আঞ্চলিক সদস্য কুলেশ্বৰ বৰী, ভাস্কৰ দলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ উপৰিও আক্ৰমণকাৰীৰ দলটিয়ে মুৰকংচেলেক মিচিং কৃষ্টি ভৱনৰ খিৰিকী আইনা দৰ্জা ভাঙি যথেষ্ট ৰাজহুৱা সা সম্পত্তি নষ্ট কৰে। লগে লগে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে এই আক্ৰমণত জড়িত ব্যক্তিসকলক অনতিপলমে কৰায়ত্ব কৰি অতি শীঘ্ৰে উচিত শাস্তিৰ দাবীত জোনাই জিলা সমিতিৰ এমএমকেৰ সভাপতি ববিকান্ত পেগু আৰু টিএমপিকেৰ সভাপতি সঞ্জয় কুম্বাঙৰ স্বাক্ষৰিত এক এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে দুৰ্নীতিৰ গোচৰত মিচিং জনগোষ্ঠীৰ প্ৰাক্তন নেতা তথা এমএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেধকক আৰক্ষীয়ে আটক কৰাত তেখেতৰ সমৰ্থকসকলে মুৰকংচেলেক মিচিং কৃষ্টি ভৱনত প্ৰৱেশ কৰি টিএমপিকে এমএমকে টিএমএমকে জোনাই জিলা সমিতিৰ যুটীয়া সভাস্থলীত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ লগতে মুৰকংচেলেক মিচিং কৃষ্টি ভৱনৰ খিৰিকী আইনা দৰ্জা ভাঙি যথেষ্ট ৰাজহুৱা সা সম্পত্তি নষ্ট কৰাৰ অভিযোগ সংগঠনটোৰ। জনাই টিএমপিকে এমএমকে আৰু এমএমকে যৌথভাৱে আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আমাৰ কৃষ্টি গাঁৱত। তাতে আমাৰ গোটেইখিনি সভা শেষ হোৱাৰ মুহূৰ্তত অচিনাকি বুলি ক'ব লাগিব, হয়তো কিছুমান চিনি পাওঁ, আহি তাৰমানে দাও কোঠা আৰু শিলগুটিৰে তাৰমানে য'তে মতে মানে মাৰিবলৈ ধৰিলে, পৰিকল্পিতভাৱে মাৰিবলৈ ধৰিলে। হয়তো আমাৰ সহকৰ্মী কেইজনমান আঘাতপ্ৰাপ্ত হৈছে। অলৰেডি আমাৰ টিএমপিকেৰ ছেক্ৰেটাৰী ডিব্ৰুগড়লৈ লৈ গৈছে, আঘাত হৈছে। আৰু যদি সেই সন্দৰ্ভত আমি এজাহাৰ দিছোঁ, কিছুমান নাম দিছোঁ আমি, যদি প্ৰশাসনে যদি সোনকালে যদি এৰেষ্ট নকৰে, কাইলৈ আমি জাতীয় সংগঠন হিচাপে আমি কি কৰিব লাগে আমি নিজস্বভাৱে আমি সিদ্ধান্ত লৈ আমি অভিযান চলাম। কিহৰ কাৰণে আপোনালোকৰ আক্ৰমণ কৰিছিল? সেইখিনি আমি গম পাইছোঁ যে অলৰেডি আপোনালোকে গম পাইছেই যে আমাৰ মাধৱ ডাঙৰীয়াক এৰেষ্ট কৰিছে। এৰেষ্ট কৰাৰ সময়ত আমাৰ সংগঠনে তাৰমানে সহযোগ নকৰাৰ বাবে আমাক তাৰমানে জাতীয় সংগঠনক অলপ কিবা মানে কি কয় বেয়া পাইছে আৰু। কিন্তু আমাৰ এটা চেণ্ট্ৰেল কমিটিৰ সিদ্ধান্ত মৰ্মে আমি গোটেইখিনি আমি কৰি আছোঁ। আৰু যেতিয়ালৈকে চেণ্ট্ৰেল কমিটিয়ে আমাক ইনষ্ট্ৰাকশ্যন নিদিয়ে তেতিয়ালৈকে আমি এতিয়া কাৰ্যসূচী গ্ৰহণ কৰা নাই। আৰু আমি টিএমপিকে হিচাপে হয়তো কোনোবাই দুৰ্নীতি কৰিছে, কোনোবাই কিবা এটা কৰিছে, সেইটো আমি পৰিচয় নিদিওঁ। দুৰ্নীতি কৰাজনক হয়তো চৰকাৰীভাৱে কেছ দিছে, চৰকাৰীভাৱে এৰেষ্ট কৰিছে, তাত আমাৰ একো ক'বলৈ নাই। সেইটোৱে কৰিছে। অডিটৰিয়ামটো গোটেই গ্লাছ ভাঙিছে, দৰ্জাও ভাঙিছে, গ্লাছ চব, গাড়ী এটাও ভাঙিছে বুলি আমি গম পাইছোঁ। মেঘদলীৰ গাড়ীখিনি পুৰা চকা আৰু অলপ ডেমেজ হৈছে বুলি আমি গম পাইছোঁ। কিমানজনক আঘাত? আমাৰ আঠজনক আঘাতপ্ৰাপ্ত কৰিছে। হৈছে চাগে, আমাৰ লিষ্টটোৰ মতে 20-30 জন মান হ'ব। আমি নাম হৈ আমি থানাত এজাহাৰ দিছোঁ। আজি আমাৰ জোনাই জিলা সমিতিৰ টিএমপিকে এমএমকে আৰু টিএমএমকে যৌথ এখন
মিটিং আমাৰ জোনাইস্থিত কৃষ্টি ভৱনত অনুষ্ঠিত হৈ আছিলে। আমাৰ অজানিতে আমি এটা এজাহাৰ দিছোঁ। এই এজাহাৰৰ নামখিনি আছে, সম্পূৰ্ণ মই এতিয়া ক'ব নোৱাৰিম, কাৰণ কিছুমান অচিনাকিৰ লগতে আৰু চিনাকি আহি আমাৰ মিটিংস্থলীত আহি প্ৰৱেশ কৰি আমাৰ সংগ্ৰামী অতীতক বহুত মাৰধৰ কৰে। সেইকাৰণে আমি উচিত তদন্ত কৰি উচিত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক